অল আছামী জিকে ইউটিউব চেনেলটোৰ জৰিয়তে অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। কুৱেশ্যন নম্বৰ 1, মিচিংসকলৰ গ্ৰাম্য আদালতৰ নাম কি? অপশ্যন এ কোৰ্ট বেংক, অপশ্যন বি বিচাৰালয়, অপশ্যন চি আদালত, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কোৰ্ট বেংক। কুৱেশ্যন নম্বৰ 2, মিচিংসকলৰ জাতীয় উৎসৱ কি? অপশ্যন এ বাথৌ, অপশ্যন বি বিচু, অপশ্যন চি বিহু, অপশ্যন ডি আলি আই লৃগাং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আলি আই লৃগাং। কুৱেশ্যন নম্বৰ 3, বাথৌ কি? অপশ্যন এ বড়োসকলৰ ঈশ্বৰ, অপশ্যন বি মিচিংসকলৰ ঈশ্বৰ, অপশ্যন চি কোচসকলৰ ঈশ্বৰ, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বড়োসকলৰ ঈশ্বৰ। কুৱেশ্যন নম্বৰ 4, বড়োসকলৰ প্ৰধান উৎসৱ কি? অপশ্যন এ বৈশাগু, অপশ্যন বি বিহু, অপশ্যন চি আলি আই লৃগাং, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বৈশাগু। কুৱেশ্যন নম্বৰ 5, ৰাভাসকলৰ প্ৰধান উৎসৱ কি? অপশ্যন এ বাইগু, অপশ্যন বি বৈশাগু, অপশ্যন চি বিহু, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাইগু। কুৱেশ্যন নম্বৰ 6, কোনে খান বা হেন বংশ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ আৰিমত্ত, অপশ্যন বি নীলধ্বজ, অপশ্যন চি ভাস্কৰ সিংহ, অপশ্যন ডি বৈদ্যদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নীলধ্বজ। কুৱেশ্যন নম্বৰ 7, সৰ্বপ্ৰথমে কামৰূপ আক্ৰমণ কৰা মুছলমান ৰজাজনৰ নাম কি? অপশ্যন এ নীলধ্বজ, অপশ্যন বি বখতিয়াৰ খিলজী, অপশ্যন চি আৰিমত্ত, অপশ্যন ডি বৈদ্যদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বখতিয়াৰ খিলজী। কুৱেশ্যন নম্বৰ 8, কেতিয়া চুতীয়া ৰাজ্য প্ৰতিষ্ঠা হৈছিল? অপশ্যন এ 1189, অপশ্যন বি 1120, অপশ্যন চি 1150, অপশ্যন ডি 1170। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1189 চনত। কুৱেশ্যন নম্বৰ 9, চুতীয়াসকলৰ শেষ ৰজাজনৰ নাম কি? অপশ্যন এ নিত্যপাল, অপশ্যন বি নীলপাল, অপশ্যন চি ব্ৰজপাল, অপশ্যন ডি ইন্দ্ৰপাল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নিত্যপাল। কোচ শব্দৰ উৎপত্তি ক'ৰ পৰা আহিছে? অপশ্যন এ কোৱাজ বা কম্বোজ, অপশ্যন বি কোচ, অপশ্যন চি কোচ, অপশ্যন ডি কৱাচ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কোৱাজ বা কম্বোজ। কুৱেশ্যন নম্বৰ 11, কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ নৰনাৰায়ণ, অপশ্যন বি চিলাৰায়, অপশ্যন চি বিশ্বসিংহ, অপশ্যন ডি গড়গঞা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিশ্বসিংহ। কুৱেশ্যন নম্বৰ 12, নৰনাৰায়ণৰ আচল নাম কি? অপশ্যন এ চুকাম্ফা, অপশ্যন বি মল্লদেৱ, অপশ্যন চি শুক্ৰ, অপশ্যন ডি তামধ্বজ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মল্লদেৱ। কুৱেশ্যন নম্বৰ 13, আহোমসকল কোন নৃগোষ্ঠীয় লোক? অপশ্যন এ টাই, অপশ্যন বি ইণ্ডো, অপশ্যন চি দাবী, অপশ্যন ডি টাই মংগোলীয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি টাই মংগোলীয়। কুৱেশ্যন নম্বৰ 14, বুৰঞ্জী শব্দটো কোন ভাষাৰ পৰা লোৱা হৈছে? অপশ্যন এ আহোম, অপশ্যন বি লেটিন, অপশ্যন চি গ্ৰীক, অপশ্যন ডি বাৰ্মা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আহোম। কুৱেশ্যন নম্বৰ 15, আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব? অপশ্যন এ 650, অপশ্যন বি 620, অপশ্যন চি 660, অপশ্যন ডি 600। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 600 বছৰ। কুৱেশ্যন নম্বৰ 16, আহোমৰ শেষ স্বাধীন ৰজাৰ নাম কি? অপশ্যন এ জয়ধ্বজ সিংহ, অপশ্যন বি পুৰন্দৰ সিংহ, অপশ্যন চি চন্দ্ৰকান্ত সিংহ, অপশ্যন ডি ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পুৰন্দৰ সিংহ। কুৱেশ্যন নম্বৰ 17, কোন স্বৰ্গদেউ প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? অপশ্যন এ জয়ধ্বজ সিংহ, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি চন্দ্ৰকান্ত সিংহ, অপশ্যন ডি স্বৰ্গনাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জয়ধ্বজ সিংহ। কুৱেশ্যন নম্বৰ 18, অসমীয়া ভাষাত বুৰঞ্জী লিখোঁতাৰ প্ৰথম স্বৰ্গদেউ কোন আছিল? অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি লক্ষ্মীনাৰায়ণ, অপশ্যন চি স্বৰ্গনাৰায়ণ, অপশ্যন ডি প্ৰতাপ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি স্বৰ্গনাৰায়ণ। কুৱেশ্যন নম্বৰ 19, কোন স্বৰ্গদেউ বৰা শইকীয়া হাজৰিকা পদবীৰ সৃষ্টি কৰিছিল? অপশ্যন এ চুকাফা, অপশ্যন বি চুটেনফা, অপশ্যন চি চুমিফা, অপশ্যন ডি চুহুংমুং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চুটেনফা। কুৱেশ্যন নম্বৰ 20, কাৰ শাসনকালত মিৰ্জুমলাই গড়গাঁও অধিকাৰ কৰিছিল? অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি প্ৰতাপ সিংহ, অপশ্যন চি জয়ধ্বজ সিংহ, অপশ্যন ডি গদাধৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জয়ধ্বজ সিংহ। কুৱেশ্যন নম্বৰ 21, বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? অপশ্যন এ হুছেইন শ্বাহ, অপশ্যন বি ইছমাইল ছিদ্দিক, অপশ্যন চি ৰূপ সিং সুবেদাৰ,
অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন চি ৰূপ সিং সুবেদাৰ। কুৱেশ্যন নম্বৰ 22 নিধানপুৰৰ তাম্ৰলিপি ক'ত উদ্ধাৰ হৈছিল? অপশ্যন এ শিলচৰ, অপশ্যন বি চিলেট, অপশ্যন চি মণিপুৰ, অপশ্যন ডি ত্ৰিপুৰা। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি চিলেট। কুৱেশ্যন নম্বৰ 23 কানাই বৰশী বোৱা শিলালিপি ক'ত উদ্ধাৰ হৈছিল? অপশ্যন এ পশ্চিম গুৱাহাটী, অপশ্যন বি উত্তৰ গুৱাহাটী, অপশ্যন চি নাৰেংগী, অপশ্যন ডি কাজিতা। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি উত্তৰ গুৱাহাটী। কুৱেশ্যন নম্বৰ 24 দ্য কম্প্ৰেহেনচিভ হিষ্ট্ৰী অফ আছামৰ লিখক কোন? অপশ্যন এ H.K. বাৰপূজাৰী, অপশ্যন বি S.A. বৰুৱা, অপশ্যন চি P.C. চৌধুৰী, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন এ H.K. বৰপূজাৰী। কুৱেশ্যন নম্বৰ 25 ৰত্নাৱলী ৰচক কোন? অপশ্যন এ শ্ৰীহৰ্ষ, অপশ্যন বি বাণভট্ট, অপশ্যন চি কালিদাস, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন এ শ্ৰীহৰ্ষ। কুৱেশ্যন নম্বৰ 26 কোনে কামৰূপক কামালুপু বুলি কৈছিল? অপশ্যন এ বাণভট্ট, অপশ্যন বি ইট সিং, অপশ্যন চি ৱা হিউৱেনচি, অপশ্যন ডি হিউৱেনচাং। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন ডি হিউৱেনচাং।